हेलो दोस्तों, वेलकम टू माय यूट्यूब चैनल राज ब्लॉग। आपनालोকক सबके स्वागतम जनाइছো एटी भिडिओ लेके। और आजिर भिडिओটো हबो आमार भावना चाबर कारणे जाम। मैं आसो और मोर दादा छोवालीजनी आछे। मैं जामगे एतिया। बर्तमान घৰৰ सबे ओलाइছে। तो बर्तमान भिडिओটো आरम्भ करार आगते आपनालोকক कওঁ जे ক'ত जाम, কি কথা और ক'ত আছে भावनाখন आपनालोকক কৈছো। आपनालोকে শুনি থাকিব, ঠিক আছে। और भावनाটো হৈছে আমাৰ গোলাঘাট কমৰবন্ধা তাৰপিছত গোহাই গাঁও শ্ৰমিক নামঘৰত ভাওনাটো হৈছে। और भावनाটো ভাল লাগিব চাগে। और आमिও গৈছো চাব। नाटखनिर नाम হৈছে बर्तमान नृसिंह मुरारी भावनाखन হৈছে प्रदर्शन करा হৈছে। चैनल जदि आपनालोके नतुन হয় मोर चैनलक लाइक करिब, शेयर करिब, लगते सब्सक्राइब कर দিব যাতে मोर भिडिओ आहिले आपनालोके पाय। तो ठीक আছে, भिडिओটো आपनालोকক দেখুৱাম। বলক তেনেহলে যাও নেকি। तो हेलो गाइस, फाइनली आमी এতিয়া আহি পাইছো। और बर्तमान আহি পাইছো। ওচৰত আছে मोर লগৰটো। और এইটো হৈছে দাদা। नाम কৈ দিয়ক। और बर्तमान भावना चाबर कारणे आहिছে। और दादाक लग पाई ভাল লাগিলে। दादा আজি আহিছিলে, मैं कल करा নাই किन्तु लग पालो। और তাৰপিছত আপোনালোকক ৰাইজসকলক দেখুৱাম অলপ ধৰণে পৰিৱেশটো। বলক তেনেহলে চাব। আৰু এইবোৰ तो गाइस एफाले पूरा दुकान दी दिसे। और मानुह बर बेसी भीड़ होइसे बारु देই कबलगिया। और आपनालोকক देखुवाइছো बारु एफाले दृश्यবোৰ केनेका হৈ আছে আগত। तो गाइस मैं এতিয়া আহিছো। এইটো ইয়াত ভাওনা পেইন্টাৰ কৰি আছে। আপোনালোকক অলপ দেখুৱাম কেনেকা পেইন্টাৰ কৰে। বলক চাব আপোনালোকে। বৰ্তমান গাইস এইটো বৰুণ দাদা বৰুণ লৈছে। তাৰপিছত পেইন্টাৰ কৰি আছে বৰুণক। তাৰপিছত ভালো আছে ভালো পেইন্টাৰ কৰি আছে। মই দেখাব বিচাৰিছো বাৰু আপোনালোকক। দাদা কি লৈছে? দাদা কি লৈছে আপুনি? কওকচোন বাৰু কেমেৰা আগত। হাই কৰি দিয়া, হাই কৰি দিয়া। মোৰ নাম সানি। সানি কি লৈছে আপুনি? নাৱত লৈছে ন? এইটো দাদা নাৱত লৈছে। এইফালে আছে ব্ৰহ্মা লৈছে দাদা। হাই কৰি দিয়ক, হাই কৰি দিয়ক। এইফালে আছে বিশ্বকৰ্মা দেৱতা মোৰ লগত আছে। দাদা কিবা ক'ব বিচাৰিছে যদি ক'ব পাৰে। কওকচোন বাৰু কিবা কৈছে। আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগুৱাই যাত সহায় কৰিব। আমি ওলাই চাওঁ, আশীৰ্বাদ কৰিব। ওলাবৰ কাৰণে আৰু ৰখি আছোঁ আমি। চাওঁগৈ, আপোনালোককো দেখুৱাম গায়ন বায়ন। আৰু এইফালে মোৰ দাদা ৰখি আছে। এতিয়া গায়ন বায়ন প্ৰদৰ্শন কৰিব লৈছে। চাই থাকক আপোনালোকে।
জানো দেৱগণ দেৱগণ ব্ৰহ্মৰ মুখৰ পৰা জানিব পাৰিছো কাশ্যপৰ মোৰ লগত বৈ ইমান চিটিকিয়ে জন্ম দিলে নেকি দৈত্য মহাভয়ংকৰ নাম দিলে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু নাজানো দেৱগণ পুনৰ ঘটে কি ঘটনি দেৱ সমাজত দেৱৰা তাৰ বাবে নকৰিব অলপ চিন্তা সময়ত দেখা যাব কিমান শক্তিশালী সেই দিতিৰ নন্দ দেৱতাৰ যশ গৌৰৱত তেজ বুৰি মোৰ সিদ্ধান্ত দৈত্য মাতা দিতিয়া আদি উন্মাদিনী হৈ দেৱতাৰ অনিশ্চিন্তা কৰি শুক্ৰ সাহিত্য ব্ৰাহ্মণৰ চাবচৰ নিঃস্বাৰ্থ পূৰণৰ বাবে দেৱগুৰু আচাৰ্য পুত্ৰই নানাভাৱে কুমন্ত্ৰণা দি দানৱক দিশাউত কৰি ইয়তি সত্য কথা দেৱৰাজ ইখানলৈ দগ্ধ হৈ দৈত্য মাতা দ্বিতীয় যি অতি নিষ্ঠুৰ দেৱমাতা অদিতিৰ অহিত চিন্তা সাধনেই একমাত্ৰ কাম্য জীৱনৰ যে কি নহওক তাৰ বাবে হৰ্ষকৃত নহয় দেৱতা
নিশ্চয়। বেশ বেশ, মুহূর্ততে শূন্য কবি স্ফটিকার স্তম্ভ লও লও মন্তাজ প্রত্যক্ষ প্রমাণ। এই স্ফটিক স্তম্ভৰ মাজত ৰৈ আছে তোৰ দয়াময় হৰি। তেন্তে চূৰ্ণ কৰি এটি মুহূৰ্ততে স্ফটিকৰ স্তম্ভ লও লও মই ভাতৃ সন্তান প্ৰতিভ দেখুৱালোঁ আৰু ভিডিঅ'টো মই বৰ্তমান শ্বৰ্ট কৰি আপোনালোকক দিম আৰু ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে মোক কমেণ্টত জনাব আৰু মোৰ চেনেল যদি আপোনালোকে নতুন হয়তো মোৰ চেনেলটো লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থ'ব যাতে মোৰ ভিডিঅ' আহিলে আৰু আপুনি পাব তো লগতে বেল আইকনটো ক্লিক কৰি থ'ব যাতে মোৰ ভিডিঅ' আহিলে আপোনালোকে অতি শীঘ্ৰে পাব। তো ঠিক আছে, ভিডিঅ'টো ইমানটোতে সমাপ্ত কৰিলোঁ। বাই বাই। কৃষ্ণ নাম মুখে লোৱা হৰিৰ কীৰ্তন কৰা, কৃষ্ণ নাম মুখে লোৱা হৰিৰ কীৰ্তন কৰা, শুদ্ধ চিতে